হেল্ল' এভৰিৱান, কি খবৰ? আৰু আমি এতিয়া ৰুমাল লগালোঁ, মানে দুদিনমান হ'ল লগোৱা। ভিডিঅ'টো বহুত লেট হৈছে। এয়া খুৰী, মা, ভণ্টি, মই আৰু বাকীবোৰ ভিডিঅ' কৰিবলৈ কোনো মানুহ নাই। চাহ তাহ খাই চবেই মানে আজৰি হৈ ল'লোঁ। The next day. হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। মই লিপিকা অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ভণ্টি আৰু মই পথাৰ চাব আহিলোঁ। তাই আগত মানে গৈ আছে, মই পিছত গৈ আছোঁ। আকৌ পেপা বজাই আছোঁ ইজনী। আৰু লাহেকৈ এইবোৰ ধানবোৰ পকিছে আৰু মানে অহা সপ্তাহত যাব পাৰিম। এয়া দেখিব পাইছে, ভণ্টি চিঞা পাহ আছে আৰু ময়ো পাহ আছোঁ আৰু লাহেকৈ লৰালিখা পেপা বজাই গৈছে দেই। এইফালে পূৰা লাহে লাহে ধানবোৰ পকিছে চবৰে দাব হ'বই। আমি মানে পিছবেলা আহিলোঁ আৰু পিছবেলাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু বহুত দিন মানে ভিডিঅ' বনোৱা নাই। দেখিছেনে কি চিঞৰ বাখৰ কৰি আছে? আৰু মানে এনেকুৱা বনভোৰে পূৰা খুচে। ৰাম, মুঠি পূৰা খাই দিছে দেই। আৰু এইবাৰ বৰ এটা ভাল নহ'ল আমাৰ। এয়া The next day. হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে। কালি মানে ভিডিঅ'টো মানে সম্পূৰ্ণ কৰা নহ'ল। আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু এইফালে মানে আমাৰ ঘৰ পকা কৰিলে আৰু কেঁচা আছে। এইফালে ভণ্টিয়ে মুচিলে মেলিলে আৰু আজি আইতা দুদৌ বছৰেকীয়া আছে। এইফালে মা মানে কাপোৰ চাপোৰ পিন্ধিলে আৰু হয়নে মা? মানে বগা কাপোৰ চাপোৰ পিন্ধিলা। আৰু এইফালে মই চুলি তুলি ধুই মেলি আজৰি হ'লোঁ অথনি আৰু কাম চাম কৰি আছিলোঁ। মানে এইফালে পূৰা ভণ্টিয়ে মা চিঞৰি আছে। এইজোপা আমাৰ মানি প্লেণ্টজোপা পূৰা ডাঙৰ ডাঙৰ পাত হৈ গৈছে। এইফালে এইকেইজোপা আৰু পকা কৰিলে এয়া এডাল মানে পূৰা পকা কৰি দিলে মানে চিলিপ খাব যে। এইফালে কুকুৰা একদম চিঞৰ কৰি আছে। এইফালে কেঁচা আছে, এনেকৈ প্লাষ্টাৰ কৰিলে। আৰু এইফালে চকী টকীবোৰ বাহিৰত উলিয়াই থোৱা হৈছে আৰু এইফালে মেট দি থোৱা আছে। এইফালে ভণ্টিয়ে মুচিলে। এয়া এইফালে গোটেইকেইটা ৰুমতে মানে পকা কৰা হ'ল। এইফালে ভণ্টিক চুলি বান্ধি আছে। আৰু এইফালে তাঁত লগোৱা হ'ল, মানে ৰুমাল লগোৱা হ'ল। আপোনালোকৰ পাছত দেখাম, এতিয়া নেদেখাওঁ। আৰু এইবোৰ উলিয়াই থোৱা আছে। এইফালে বস্তুবোৰ এনেকৈ থৈ দিয়া আছে। এইফালে ফ্ৰিজটো, এইফালে ভাইটি ৰুম, এইফালে মা, এইফালে ষ্টেণ্ড থৈ দিয়া হৈছে। এইফালে মায়ে পূৰা গেছ চফা কৰি আছে। আমি চফা নাই কৰা যে, সেইকাৰণে মায়ে কৰিছে ন। মা এইফালে চাই দিয়া আকৌ। এইফালে ষ্টেপ এটা দি দিয়া হৈছে। সেইফালে পৰা আহিলে নমা। এইফালে পাকঘৰটো মানে কেঁচা হৈ আছে। এইফালে পূৰা ভাগি চাগি অৱস্থা নাইকিয়া হৈছে। মানে পাকঘৰটো বনাব হ'ল আৰু বনাব লাহেকৈ। এইফালে মুচি মেলি একদম ঠিক ঠাক কৰি থৈ দিছে। আৰু এটা বস্তু দেখাম দেই, ৰ'ব। এয়া কলহত লাও পানী থৈ দিছে। বহুত দিনতে থোৱা হৈছিলে। এয়া পিছত কি দেখাব পাৰোঁ আপোনালোকক দেখাম আৰু। The next day. আৰু আমি এতিয়া পিছবেলা ইভিনিঙৰ কৰিব আহিলোঁ। মই আছোঁ এইফালে, মা ভণ্টি এনেকৈ আহিছোঁ। আৰু মানে আমাৰ ঘৰৰ পিছফালে ৰাস্তাত আছে, সেইফালে আহোঁ। বাগানৰ এইফালে ৰাস্তা, এইফালে এইবোৰ ধান বেলেগৰ হয়। ওপৰতে আমাৰ এইফালে এবাৰ ঠিক হোৱা নাই। সেয়ে আছোঁ আৰু কিমান দূৰ আহিছোঁ। আমাৰ ঘৰটো বহুত আছে। এয়া
আৰু মানে কালি সেইটো পচিককৈ আছিলে মানে ভিডিঅ' চিডিঅ' কৰিব টাইম নাপালোঁ, কামত ব্যস্ত হৈ থাকিলোঁ। আৰু লগত ফালৰ পৰা আপোনালোক সকলোকে হেপী দেৱালী শুভেচ্ছা জনালোঁ। আমি তিনিজনী গৈ আছোঁ, আন্ধাৰে হৈছে আৰু। ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।